হয় নমস্কাৰ। ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক। ঠিক আছে, মই ভক্তসকলক আপোনাক দেখুৱাব বিচাৰিছোঁ। উদ্দেশ্য হ'ল মানুহ কিমান হৈছে, ভক্ত কিমান হৈছে, তাকে দেখুৱাম আপোনালোকক দেই। আহিছে মানুহ, গৈছে মানুহ নাহে দেখিব। অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে ভক্তসকল। বাহিৰত ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে। বাহিৰত ধূপ জ্বলাই লৈ এই সৰু ঘৰটো ধূপ জ্বলাই মানুহবোৰে ওপৰলৈ ভিতৰত মন্দিৰ দৰ্শন কৰেগৈ। তাতে আমাৰ বাবা থাপনাখন আছে, লিংগটো আছে।